Hi friends, welcome to my channel. মই আজি আপোনাক দেখাব খুজিছো কেনেকৈ আপুনি যিকোনো ওয়ার্ড বা সেন্টেন্স আপুনি ইংৰাজীত ট্ৰান্সলেট কৰিব পাৰিব। খালি ইংৰাজীতে নহয় বহুত কেইটা ল্যাঙ্গুৱেজ আছে আপুনি ট্ৰান্সলেট কৰিব পাৰিব। তো ফ্ৰেন্ড ফাৰ্স্ট টাইম মই আপোনাক এটো প্ৰুফ দেখাই আছো, তাৰ পিছত আপোনাক দেখাম আপুনি কেনেকৈ এটো কৰিব পাৰিব। তো সেই কাৰণে মই ডাইৰেক্ট মোৰ WhatsApp-টো ওপেন কৰি লৈছো, মই জাস্ট আপোনাক দেখাবৰ কাৰণে। তো ইয়াত মই লিখিছো आप कैसे हो। तो চাওক এটো এৰৰটো জাস্ট ইয়াতে থৈ দিয়াৰ লগে লগে চাওক ইংৰাজী ট্ৰান্সলেট হৈছে আৰু ইয়াৰ পৰা আপুনি সেন্ড কৰিব পাৰিব। চাওক মই আৰু এটা দেখাই আছো আপোনাক, कहा हो तुम। চাওক এটো সেম ইয়াতে খালি জাস্ট এটো জাস্ট সার্চ বাটনটো সার্চ ইয়াৰ ওপৰত ধৰিব লাগিব। চাওক ইংৰাজী ট্ৰান্সলেট হৈ গৈছে। ফ্ৰেন্ড খালি ইমানখিনিয়ে নহয়, এটো আপোনাৰ যেনেকুৱা ইংলিশ কিবা এটা মেছেজ আহিলে যেনেকুৱা চাওক জিঅ'ৰ পৰা এনেকা মেছেজ আহিছে, এটোৰ ওপৰত মই জাস্ট খালি ধৰিম, সেটা গোটেইখিনি হিন্দীত কনভাৰ্ট হৈ গৈছে, আপোনাৰ ট্ৰান্সলেট হৈ গৈছে। তো ফ্ৰেন্ড এটো যেটো আপোনাক দেখাইছো এটো অসমীয়াত ইমান এটা পারফেক্টলি কাম নকৰে। আপুনি মই লিখি চাইছো ইমান এটা পারফেক্টলি কাম নকৰে, কিন্তু আপোনাৰ যেনেকুৱা জিঅ'ৰ পৰা মেছেজ আহে বা কিবা এটা মেছেজ আহিছে অসমীয়াত বা লিখা আছে হেতু আপুনি চাওক ইয়াতে ধৰিম মই। চাওক টোটালি হিন্দীত আহি গৈছে। চাওক এতিয়া মই এটা বস্তু লিখি মই কিবা অসমীয়াত লিখি মই ট্রাই কৰি আছো। হেতু মই অসমীয়াত বনাই আছো। এতিয়া কেনে আছে আপুনি? তো ঠিক আছে এটো চাওক আপুনি ইয়াতে ধৰাৰ লগে লগে হোৱাই আৰ ইউ। চাওক এটো পারফেক্টলি কাম নকৰে, বাট যদি কাৰোবাৰ পৰা কিবা লিখা আছে অসমীয়া তেনেহলে এটো পারফেক্টলি কাম কৰে। ফ্ৰেন্ডস আপোনাক লাইভ প্ৰুফ দেখাই দিলো এটো কাম কৰে বুলি। তো ফ্ৰেন্ড এতিয়া আপোনাক দেখাম এটো কেনেকৈ আপুনি কৰিব পাৰিব। তো এতিয়া আমাক যাব লাগিব আপোনাৰ যেটো প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰত যাব লাগিব। তো প্লে ষ্ট'ৰত অহাৰ পিছত আপোনাৰ ইয়াতে সার্চ বাটনত সার্চ কৰিব লাগিব হাই ট্ৰান্সলেট বুলি। চাওক এটো এপছ হয়, মোৰ মোবাইলত ইনষ্টল আছে, তো মই ডাইৰেক্ট ওপেন কৰি লৈছো। তো চাওক ওপেন হোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব, আমাক নেক্সট মাৰিব লাগিব এতিয়া। তো নেক্সটত ক্লিক কৰাৰ পিছত আপুনি চাওক ইয়াতে হাই ট্ৰান্সলেট এটো এলাউ কৰি ল'ব লাগিব। তো চাওক এতিয়া স্টাৰ্টত ক্লিক কৰিব লাগিব। তো স্টাৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ হৈ গৈছে এটো। চাওক এই সিম্বলটো আহি গৈছে। ইয়াতে চাওক যেটো মাই ল্যাঙ্গুৱেজ এটো আপোনাৰ যেটো ল্যাঙ্গুৱেজত আপুনি লিখিব হেতু ল্যাঙ্গুৱেজ ইয়াতে মই হিন্দী কৰি দিছো, আৰু যেটো ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ আছে এটো মই ইংলিশ বনাই দিছো। তো ফ্ৰেন্ডস চাওক আপুনি বহুত ধৰণৰ আপুনি ট্ৰান্সলেট এপছ পাব, কিন্তু এটো আপোনাৰ ট্ৰান্সলেট কৰিলে আপোনাৰ চাওক কিবা এটা লিখিলে আপুনি একো কপি পেস্ট কৰিব নালাগে, ডাইৰেক্টলি কনভাৰ্ট হৈ আপুনি ডাইৰেক্ট সেন্ড কৰিব পাৰিব। কিন্তু যিমান কেইটা আপোনাৰ ট্ৰান্সলেট এপ আছে গোটেইখিনিত আপোনাৰ কপি পেস্ট কৰি আকৌ হেতু সেন্ড কৰিব লাগিব। তো ফ্ৰেন্ড এটো এপছত এটোৱে বহুত এটা ভাল সিস্টেম দিছে, যেটো আপোনাৰ একো কপি পেস্ট কৰিব নালাগে। তো ফ্ৰেন্ড এটো এপছ বহুত ইজি হয়, সকলোৱে ইউজ কৰিব পাৰিব। তো ফ্ৰেন্ড ভিডিও ইমানখিনি আছিল। তো ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব। কিবা যদি ডাউট থাকে কমেন্ট বক্সত লিখিব, আৰু এনেকুৱা ভিডিও পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো বজাই দিব। তো ফ্ৰেন্ড ঠিক আছে, লগ পাম নেক্সট ভিডিওত।